নমস্কাৰ বলো সকলোকে পুনৰবাৰ আপুন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰটো সাগে নিশ্চয় পান কাৰ্ড আছে নহয় জানো। আজিকালি পান কাৰ্ডখন কিমান প্ৰয়োজন মই আপোনালোকক আৰু সেইটোৰ বিষয়ে নুবুজালেও হ'ব। পান কাৰ্ডখন সকলো কামতে আজিকালি ব্যৱহাৰ হয়। পান কাৰ্ডখন একচুয়ালি ক'বলৈ গ'লে এখন ফাইনেন্সিয়েল ডকুমেন্ট ৰূপে আমি ধৰিব পাৰো, যিখন কাগজ নেকি আমি সববিলাক পইচাৰ লেনদেন য'ত হয় তাত ব্যৱহাৰ কৰিব লাগে। বাকি এড্ৰেছ পাতিৰ ক্ষেত্ৰতো পান কাৰ্ডৰ কাম নাই, কেৱল পইচা পাতিৰ ক্ষেত্ৰত আমি পান কাৰ্ড ব্যৱহাৰ কৰিব লাগে। তো বন্ধু বান্ধৱীসকল, পান কাৰ্ডৰ লগতে ওলাইছে আজি এটা নতুন খবৰ, নতুন নিয়ম ওলাইছে আপোনালোকৰ কাৰণে। যদি আপোনালোকে এই নিয়মটো নামানে তেন্তে আপোনালোকে পৰিব পাৰে ডাঙৰ বিপদত। গতিকে বিপদতনো পৰিব লাগে কিয় মই থাকোতে আপোনালোকে, গতিকে কিনো বিপদত পৰিব পাৰে পান কাৰ্ডৰ লগত জড়িত মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তাৰ আগতে ভিডিঅ'টোত লাইক এটা কৰিব, চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। তো মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপুন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। পান কাৰ্ডখনক মানুহে বৰ এটা প্ৰয়োজনীয় ডকুমেণ্ট বুলি নাভাবে, কিন্তু যাৰ কাৰণে নেকি মানুহে পান কাৰ্ডখন য'তে ত'তে যেতিয়াই তেতিয়াই যাকে তাকে দি দিয়ে। ভাবে পান কাৰ্ডখনত কোনো এড্ৰেছ পাতি নাই, এইখন এখন মাত্ৰ এখন কাগজহে, তো এইখনো মানুহক যদি দি দিওঁ কি কৰিব পাৰে। গতিকে মানুহে কি কৰে, পান কাৰ্ডখন য'তে ত'তে দি দিয়ে, যাকে মন যায় তাকে দি দিয়ে। কিন্তু আধাৰ কাৰ্ডখন কাৰোবাক বিচাৰিবচোন, আধাৰ কাৰ্ডখন দিবলৈ অকণমান সংকোচ কৰে, কাৰণ তাতে এড্ৰেছ পাতি থাকে। বা আপুনি ভোটাৰ কাৰ্ডখন বিচাৰিবচোন, সেইখন বিচাৰিলেতো মানুহে আৰু সংকোচ কৰে, কাৰণ সেইখন যদি কেনেবাকৈ হেৰাই যায় তো আমি কাৰোবাক ভোট দিব নোৱাৰিম, বা ইলেকশ্যনত আমি ভোট দিব নোৱাৰিম। তো যাৰ কাৰণে নেকি ভোটাৰ কাৰ্ডখন দিবলৈ ইচ্ছা নকৰে। কিন্তু পান কাৰ্ডখন যদি কোনোবাই বিচাৰি দিয়ে যে দাদা আপোনাৰ পান নম্বৰটো দিয়ক, তো মানুহে নিসংকোচে পান নম্বৰটো দি দিয়ে। পান কাৰ্ডখন কিন্তু বহুতেই প্ৰয়োজনীয় ডকুমেণ্ট, আমি নাজানো কিন্তু নজনাকৈ পান কাৰ্ড এখন বহুতেই প্ৰয়োজনীয় ডকুমেণ্ট। কাৰণ আপুনি চাওকচোন কি কামত পান কাৰ্ডখন ব্যৱহাৰ নহয়, সব কামতে পান কাৰ্ডখন প্ৰয়োজন হয়। বেংকত একাউণ্ট এটা খুলিবলৈ যাওক পান কাৰ্ডখন আগত বিচাৰিব, আপোনালোকে ক'ৰবাৰ পৰা দামী বস্তু এটা কিনিবলৈ যাওক পান কাৰ্ডখন আগত বিচাৰিব, আপোনালোকে কিবা এটা বস্তুৰ এগ্ৰিমেণ্ট কৰিবলৈ যাওক পান কাৰ্ডখন আগত বিচাৰিব, আপোনালোকে কিবা অন্যান্য যিকোনো ধৰণৰ কিবা এটা কাম কৰিবলৈ যাওক পইচাৰ লগত জড়িত পান কাৰ্ডখন বিচাৰিব। আৰু পইচাটোৱে হৈছে বৰ্তমান সময়ত একমাত্ৰ বস্তু যিটো বস্তুৱে গোটেই পৃথিৱীখনকে চলাই আছে। গতিকে পইচাৰ পাছতেই আহি যায় পান কাৰ্ডখন, আৰু পান কাৰ্ডখন হৈ যায় এখন মেইন ডকুমেণ্ট। কিন্তু মানুহে পান কাৰ্ডখনক বৰ এটা বেছি হেভি ডকুমেণ্ট ৰূপে স্বীকৃতি নিদিয়ে। কিন্তু আপোনালোকে স্বীকৃতি দিয়ক বা নিদিয়ক, মই স্বীকৃতি দিওঁ বা নিদিওঁ, কিন্তু পান কাৰ্ডখন নিজেই নিজৰ মাজতে এখন ডাঙৰ ডকুমেণ্ট, আৰু তাৰ ওপৰতে ওলাইছে এটা নতুনকৈ নিয়ম। তো বন্ধু বান্ধৱীসকল, পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিবলৈ কৈছিলে UIDAI তৰফৰ পৰা আৰু ইনকম টেক্স ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা। ইনকম টেক্স ডিপাৰ্টমেণ্টে কৈছে যে আপোনালোকে পান কাৰ্ড আৰু আধাৰ কাৰ্ডখন লিংক কৰি লওক, তেতিয়া আমি গম পাই থাকিম যে আপোনালোকে ক'ত একাউণ্ট খুলিছে, আপোনালোকৰ নামত কি লোন আছে, আপোনালোকে ক'ত লোনৰ কাৰণে এপ্লাই কৰিছিলে, ক'ত এপ্ৰুভ হৈ গ'ল, আপুনি প্ৰত্যেক মাহে কিমান টকা উপাৰ্জন কৰে, আপুনি প্ৰত্যেক মাহে কিমান টকা খৰচা কৰে, এইবিলাকৰ তথ্য আমি আপোনালোকৰ পৰা পাই থাকিম। তেতিয়াহে আপোনালোকে ইনকম টেক্সৰ পৰা বাচি থাকিব। কিন্তু বন্ধু বান্ধৱীসকল, পান কাৰ্ড আৰু আধাৰ কাৰ্ড বহু মানুহে বৰ্তমান সময়লৈকে লিংক কৰা নাই। তো সেইকাৰণে এতিয়া UIDAI তৰফৰ পৰা আৰু লগতে ইনকম টেক্স ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা একেবাৰে শেষৰ বাৰৰ কাৰণে এটা জাননী জাৰি কৰিছে, আৰু সেই জাননী মৰ্মে জনাইছে যে আপোনালোকক 30 জুনলৈকে লাষ্ট ডেট বান্ধি দিছে, আৰু এই 30 জুনৰ ভিতৰত আপোনালোকে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব। আৰু কৈছে যদিহে আপোনালোকে কেনেবাকৈ 30 জুনৰ ভিতৰত পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নকৰে, তেন্তে যিসকলে নেকি বিজনেছ কৰে, যিসকলে নেকি টেক্স ফাইল কৰে, যিসকলে নেকি GST ৰিটাৰ্ণ কৰে, তেওঁলোকৰ যিটো নেকি ৰিফাণ্ড হ'ব লগা পইচা থাকে সেইটো কোনোপধ্যে ৰিফাণ্ড নাপাব। বা যিসকলৰ নেকি বেংকৰ লগত পান কাৰ্ড দি থকা আছে, আৰু যিসকলে নেকি আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক নকৰিব, তেওঁলোকে বেংকৰ পৰা পইচা উলিয়াব নোৱাৰা হ'ব। যিসকলৰ নেকি মিউচুৱেল ফাণ্ডত একাউণ্ট আছে, যিসকলে নেকি ডেইলি ট্ৰেডিং কৰে, তেওঁলোকে যদি পান কাৰ্ড আধাৰ কাৰ্ড লিংক নকৰে তেন্তে তেওঁলোকৰ ট্ৰেডিঙৰ পইচা ট্ৰেডিঙতে থাকি যাব, উইথড্ৰ কৰিব নোৱাৰিব। তাৰোপৰি পান কাৰ্ড মুঠতে য'ত ব্যৱহাৰ হৈ আছে সমস্ত কামবিলাক ব্লক হৈ যাব, সমস্ত কামবিলাক বন্ধ হৈ যাব বুলি জনাইছে। আৰু সেইকাৰণে 30 জুনটো লাষ্ট ডেট নিৰ্ধাৰণ কৰি দিছে। কৈছে যে 30 জুনৰ ভিতৰত তোমালোকে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগিব, যদি লিংক নকৰা তেন্তে আমাৰ তৰফৰ পৰা সকলোবিলাক কানেক্টিভিটি আপোনালোকৰ কাটি দিম য'ত আপোনালোকে পান কাৰ্ড ব্যৱহাৰ কৰি থৈছে।
তো বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকে নিজে বিচাৰ বিবেচনা কৰি ভাবি লওক যে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব নে নকৰিব সেইটো আপোনালোকৰ কথা মই আপোনালোকক জনাবলৈ আছিলে এটা সৰু খবৰ গতিকে জনাই দিলোঁ যদি ভাল লাগিলে লাইক এটা কৰিব যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা দিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম